হাই গাইজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 4G সবতকৈ কম দামী মোবাইলটো আনবক্সিং কৰিবলৈ ওলাইছোঁ। নাম সোৱাইপ কানেক্ট। চাওঁচোন আহক ইমান সস্তাত কেনেকৈ বনাইছে 4G মোবাইলটো। 2999 টকাত যিটো মোবাইল এতিয়া লঞ্চ হৈছে সোৱাইপ কানেক্ট নেও। চাওঁচোন আহক। ভিডিও ধুনীয়া পেকিং। সোৱাইপ কানেক্ট নেও 4G 1.5 GHz quad-core processor, 512 RAM, 4GB ROM, dual SIM, 4G VoLTE। তাৰমানে দুইটা চিমতে 4G সাপোৰ্ট কৰিব। 5MP বেক কেমেৰা, 1.3MP ফ্ৰণ্ট কেমেৰা। এণ্ড্ৰইড ভাৰ্চন 6.0 মাৰ্চমালো। 2000 mAh বেটেৰী দিছে। ভিডিও ধুনীয়া পেকিং। সোৱাইপ কানেক্ট নেও 4G 1.5 GHz quad-core processor, 512 RAM, 4GB ROM, dual SIM, 4G VoLTE। তাৰমানে দুইটা চিমতে 4G সাপোৰ্ট কৰিব। 5MP বেক কেমেৰা, 1.3MP ফ্ৰণ্ট কেমেৰা। এণ্ড্ৰইড ভাৰ্চন 6.0 মাৰ্চমালো। 2000 mAh বেটেৰী দিছে। 2999 টকাত ইমান কম দামৰ ভিতৰত এইটো মোবাইল ঠিকেই আছে। চাৰ্জাৰ, চি টাইপ ডাটা কেবল। আমি দুখিত যে ইয়াত হেডফোন দিয়া নাই। এখন স্ক্ৰীন গাৰ্ড দিছে। সোৱাইপ আমাৰ সোৱাইপ খোল খাই গ'ল। এপ্লিকেশ্যনো বেছি দিয়া নাই, যিকেইটা প্ৰয়োজন সেইকেইটা দিছে। এপ্লিকেশ্যন ছেটিংছ, এবাউট ফোন, এণ্ড্ৰইড 6.0 মাৰ্চমালো। কেমেৰা কোৱালিটি টেষ্ট কৰোঁ আমি। আমি ইয়াত এখন জিঅ' চিম লগাই চাওঁ।
4G ভল্টি হয়নে নহয় চিপটো এইটো মাইক্ৰ সিম নহব নেকি স্টাৰ্ট দেখিবলৈ পাইছে আপোনালোকে 4G আমাৰ জিঅ' সিম সাপোৰ্ট কৰিছে 4G ফোন যায় নহয় যে ফোনটো টেষ্ট কৰি চাওঁ সকলো কল 349 টকাৰ পেকত 28 দিনৰ বৈধতাৰ সৈতে লগতে পাওক 500 MB 3G আৰু আনলিমিটেড 2G ডেটা একেবাৰে বিনামূলীয়াকৈ ডেইলি পেক উপলব্ধ 13 টকাত हेलो 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 আমি কল টেষ্ট কৰিলোঁ সব ঠিকেই পাইছোঁ মোবাইলটো 2999 টকাত কম দামৰ 4G মোবাইল ভালেই পাইছোঁ বেটেৰী ইমান বেয়াও নহ'ব ইমান ভালো নহ'বও পাৰে হয়তো 2999 টকাত 2000 mAh বেটেৰী দিছে বেয়া নাই দিয়া 5MP কেমেৰা দিছে এইটোও বেয়া নাই দিয়া যিহেতু দামতে চালে আৰু ৰেমটোতো পাইছেই আপোনালোকে 512 ৰেম 512 ৰেম 4GB ROM 4GB ইণ্টাৰনেল মেমৰি থ্যাংক ইউ আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ আপোনাক আৰু যদি কিবা সুধিবলগীয়া আছে আপুনি কমেণ্ট কৰিব পাৰে আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব You guys, please like, comment, share, and subscribe my channel. Thank you.